নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল মিউজিকে টাইমছলৈ। আজি এটা নতুন বিষয় মানে বিষয় নহয়, আজি এটা মানে আপোনালোকক ৰঙালী বিহুৰ শুভেচ্ছা দিয়াৰ অৰ্থে মই আপোনালোকৰ মাজলৈ আহিছোঁ। চ' ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ প্ৰথমতে সকলোৰে যাতে বছৰটো ভালকৈ যায়, ৰং ধেমালিৰে কাৰো যাতে বিপদ বিঘিনি নহয়, অপায় মংগল নহয়, সকলো যাতে ভালকৈ যায়, মংগলজনক হওক সকলোৰে বছৰটো। চ' বছৰটোৰ আজি প্ৰথম দিন আপোনালোকক শুভেচ্ছা জনোৱাটো মোৰ আচলতে কৰ্তব্য বুলি ভাবি মই আজি আপোনালোকৰ মাজলৈ আহিছোঁ। আজি মই বৰ্তমান গোৱালপাৰাত আছিলোঁ, যোৱাকালি গৈছিলোঁ গোৱালপাৰালৈ, আজি বৰ্তমান ঘূৰি আহি আছোঁ মই গোৱালপাৰাৰ পৰা। এতিয়া মই বৰ্তমান আছোঁ গোৱালপাৰা এটা ৰাস্তাতে গৈ আছোঁ, ঘৰলৈ গৈ আছোঁ বুলি। ত' মোৰ লগত আছে আজি মোৰ দাদা এইজন নৱজিত শইকীয়া। কৈ দিয়া। নমস্কাৰ, হেপী বিহু। সিও আপোনালোকক শুভেচ্ছা জনাইছে। মোৰ লগত আছে মোৰ ভণ্টি। হেপী বিহু। মোৰ বাইদেউ। হেপী বিহু। ভালকৈ হয়তো আপোনালোকে দেখা নাই, মানে পোহৰৰ অলপ প্ৰব্লেম আছে। এইজনী হৈছে মোৰ বাইদেউ ইভা শইকীয়া, আৰু এইজনী মোৰ ভণ্টি জাহ্নৱী চমুৱা। এইটো মোৰ দাদা নৱজিত শইকীয়া। এইটো চাই লওক, গাড়ী চলাই আছোঁ এতিয়া বৰ্তমান। চ' আমি এতিয়া বৰ্তমান ঘৰলৈ গৈ আছোঁ। আপোনালোক বিহুৰ শুভেচ্ছা জনালোঁ। সকলোৱে যাতে বছৰটো আকৌ এবাৰ ভাল হৈ যাওক, ভালকৈ যাওক সকলোৰে, কাৰো যাতে একেলগে আমি সকলোৱে কম এবাৰ দিয়া হেপী বিহু। হেপী বিহু। ধন্যবাদ। গোৱালপাৰাত তেওঁলোকে বিহু নাচিবলৈ হৈছে, আপোনালোকে চাব পাৰে। মই নাচনী কেইজনীক দেখাই দিবলৈ ট্ৰাই কৰিছোঁ আপোনালোকক। কেইজনী নাচনী তেওঁলোকে বিহু নাচিব হৈছে বৰ্তমান ৰাস্তাত গাড়ী ৰখাই তেওঁলোকে বিহু নাচিছে, আপোনালোকে চাব পাৰে। এইফালে তেওঁলোকে হয়তো এটা বিহু পৰিৱেশন কৰিলে ভাল আছিলে, বিহু এতিয়ালৈ পৰিৱেশন কৰা নাই তেওঁলোকে, আমি চাব পাৰোঁ খোজোঁ। বিহু ডান্স হ'বনে? বিহু ডান্স হ'ব নেকি ইয়াতে? আপোনালোকে এটা বিহু নাচি দিয়ক, বিহু আপোনালোকে বিহু নাচি দিয়ক। আপোনালোকৰ যিটো ডেন্স আছে ট্ৰেডিশ্যনেল সেইটো নাচি দিয়ক এবাৰ। বাগৰুম ধন্যবাদ। ঠিক আছে, তেওঁলোকে অলপ নাচি দেখাইছে বাৰু, ধন্যবাদ। আহিছোঁ দিয়ক। সকলোকে বিহুৰ আকৌ শুভেচ্ছা জনাইছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেলটো। আজিলৈ লৈছোঁ বিদায়, ধন্যবাদ। জয় আই অসম।